মৰ্নিং বন্ধুসকল, মই জ্যোতিষ কোঁৱৰ আপোনালোক সকলোকে জেকেছ NCERT সলিউশ্যনলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গতিকে আপোনালোকে কি কৰিব, এতিয়া লকডাউনততো ঘৰতে থাকিব লাগিব। ঘৰতে থাকি আপোনালোকৰ মৰমৰ বিহুটি পালন কৰিব, ঠিক আছে। আজি মই ষ্টাৰ্ট কৰিম ক্লাছ 9ৰ মেথছৰ যিটো ছেকেণ্ড চেপ্টাৰ বহুপদ, তাৰে অনুশীলনী 2.1ৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ একোটাকৈ উদাহৰণ দিয়া। আপোনাৰ ইয়াতে 35 মাত্ৰাযুক্ত এটা দ্বিপদৰ উদাহৰণ দিব লাগে আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ উদাহৰণ দিব লাগে, ঠিক আছে। আৰু দ্বিপদ আপোনালোকে পাইছেই, মই আগৰ ভিডিঅ'ত মই আলোচনা কৰিছোঁ। দ্বিপদ হৈছে যিটো বহুপদত আনকি দুটা পদ থাকে, দুটা পদ থকা যিবোৰ নেকি ৰাশি, সেইবোৰকে কোৱা হয় দ্বিপদ, ঠিক আছে। কিন্তু ইয়াতে কৈছে যে 35 মাত্ৰাযুক্ত। এতিয়া মাত্ৰানো কাক কয়? মাত্ৰা মই আগতে আলোচনা কৰিছোঁ। মাত্ৰা মানে হৈছে আপোনাৰ এটা ৰাশিত সকলোতকৈ ডাঙৰ যিটো ঘাত, সেইটো হৈছে সেই বহুপদটোৰ বা সেই ৰাশিটোৰ মাত্ৰা। এতিয়া চাব, মই এটা উদাহৰণ দিছোঁ, x⁵ + 7। এতিয়া ইয়াতে যিটো নেকি হায়েষ্ট ঘাত, ডাঙৰ যিটো ঘাত, সেইটো হৈছে 35। চাওক, আৰু 7ৰ যিটো ঘাত সেইটো হৈছে 1। গতিকে এই যিটো ৰাশি, এই ৰাশিটোৰ মাত্ৰা হৈছে 35। গতিকে আৰু এই ৰাশিটোত চাওক পদ কেইটা আছে, এই ৰাশিটোত দুটা পদ আছে, ঠিক আছে। সেইটোৱে হৈছে ইয়াৰ এটা উদাহৰণ। আপোনালোকে বিভিন্ন উদাহৰণ দিব পাৰে। মই আৰু এটা দিব পাৰোঁ, ছাপ'জ y⁵ -1 এনেকৈও লিখিব পাৰে। বিভিন্ন উদাহৰণ বহুত দিব পাৰে আপোনালোকে। মুঠতে তাৰ মাত্ৰা 35 হ'ব লাগিব আৰু ৰাশি দুটা হ'ব লাগিব, ঠিক আছে। আৰু কৈছে যে 100 মাত্ৰাযুক্ত এটা একপদ। একপদ মানে হৈছে আপোনালোকে জানে যিটো ৰাশিত নেকি এটাই পদ থাকে। চাওক, মই এটাই পদ 2x, এটাই পদ, আৰু ইয়াৰে মাত্ৰা হৈছে 100, ঠিক আছে। একেবাৰে ইজি, আপোনালোকে যি মন যায় তাকে লিখিব পাৰে। x⁴ দিব পাৰে। আপোনালোকৰ মুঠতে মাত্ৰা 100 লাগে, ঠিক আছে। একেবাৰে ইজি কুৱেশ্যন। থেংক ইউ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। থেংক ইউ।